বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ টিভিৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজত এটা খেতিৰ পৰিচয় দিব খুজিছোঁ, যিটো আমি গুজি তিল বুলি কওঁ। এয়া হ'ল সেয়া গুজি তিল। চাওক কি সুন্দৰ ধুনীয়াকৈ ফুল ফুটি আছে। এয়া হ'ল গুজি তিল। এয়া হৈছে গুজি তিল, আৰু সৰু সুৰা কীট পতংগও দেখা যায় ইয়াৰ মাজত। এয়া হৈছে গুজি তিল। কিমান ধুনীয়া, একেবাৰে মনোৰম দৃশ্য। এয়া হ'ল গুজি তিল। চাওক, এয়া ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত যি বুঢ়াবুঢ়ী থান আছে, বুঢ়াবুঢ়ী থান সংলগ্ন ব্ৰহ্মপুত্ৰৰ নৈৰ কাষত অৱস্থিত। এয়া পলসুৱা মাটি পৰিছে। সেই পলসুৱা মাটিত ইয়াৰ স্থানীয় ৰাইজে এই গুজি তিল ছটিয়াই দিছে। সেই ছটিয়াই দিয়াৰ পাছত এই কি ধুনীয়াকৈ গুজি তিল হৈছে। চাওক কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য। আৰু এই বুঢ়াবুঢ়ী পিছফালে দেখা গৈছে বুঢ়াবুঢ়ীৰ যি মূল যিটো ডাঙৰ শিল, এইটো হ'ল বুঢ়াবুঢ়ীৰ মেইন চিহ্নবিলাকৰ এটা অন্যতম চিহ্ন। আকৌ ইফালে চাইছে, ইফালে হ'ল এইবিলাক হ'ল বুঢ়াবুঢ়ীৰ যিটো প্ৰাকৃতিক মনোৰম দৃশ্য, সেইটো ডাঙৰ ঐতিহ্যমণ্ডিত ধুবুৰী জিলাৰ যি বুঢ়াবুঢ়ী থান, এয়া হৈছে সেই থান সংলগ্ন যি এলেকা আছে বা নতুন ব্ৰহ্মপুত্ৰৰ যি মাটি পৰিছে, এইটো হ'ল সেয়া বুঢ়াবুঢ়ী থান। আৰু থানৰ সংলগ্ন যি এলেকা আছে, নতুনকৈ মাটি পৰিছে, চৰ পৰিছে। আকৌ চৰৰ মাজত পলসুৱা মাটি পৰিছে, সেই মাটিতে ৰোপণ কৰা হৈছে, বীজ ছটিয়াই দিয়া হৈছে এয়া গুজি তিল। আৰু গুজি তিলৰ মাজতো কিছুমান কি আছে, ইয়াৰ মাজতো দুই এটা বস্তু আছে। এই চাওক কেনে দেখা গৈছে। এইটো এয়া হ'ল ঝাও বন বুলি কওঁ, ঝাও গছ। আকৌ এয়া হ'ল আমি যাক কহুৱা বুলি কওঁ। কহুৱাৰ বীজটো ইয়াত মানে নিজে আহিছে, আহি পেলাই এই আৰু কহুৱা বনৰ এইটো জাষ্ট গজালি মিলাইছে। আৰু এইটো এয়া হ'ল এইটো যে আছে আপোনালোকে, এইটো সৰিয়হ বুলি কয়, কিন্তু আচলতে এটা বেলেগ জাত। যিটো লাই শাক বুলি কয়। এইটো আচলতে লাই শাক বুলি ক'ব পাৰি, মানে এই বেলেগ এটা জাত। তাৰমানে সৰিয়হৰ এইটো বেলেগ জাত। তাৰমানে কেইটামান জাত থাকে। এইটো আপুনি সাধাৰণতে এই চৰাঞ্চলৰ যিবিলাক খেতি আছে, আজিকালি এইটো বিলুপ্তপ্ৰায় খেতি বুলি ক'ব পাৰে। এই গুজি তিলৰ দিনে দিনে চৰাঞ্চলত এটা সময়ত জনপ্ৰিয় খেতি আছিল এইটো গুজি তিল। গুজি তিলৰ যিটো জনপ্ৰিয়তা দিনে দিনে কমি আছে, একচুৱেলি বিলুপ্তপ্ৰায় পথলৈ অৱস্থালৈ গতি কৰিছে। এয়া সেই গুজি তিল এইটো। আৰু গুজি তিলৰ ডাঙৰ বাণিজ্যিক ব্যৱহাৰ আছে। আপোনালোকে এই তিলা তেল বুলি যে কয়, আপুনি কোনোবা আয়ুৰ্বেদিক দোকানৰ ওচৰত গ'লে আপুনি তিলা তেল বুলি নামটো এটা শুনিব। সেই তিলা তেলৰ বিভিন্ন ঔষধি গুণো আছে। আৰু এই তিলা তেলটো এই গুজি তিলৰ দ্বাৰাই বনোৱা হয়। আৰু গুজি তিলৰ দ্বাৰা আমি যে পিঠা যে খোৱা হয় সাধাৰণতে, তিল পিঠা বুলি যে কওঁ, এই তিল পিঠাও এই গুজি তিলৰ পৰাই বনোৱা হয়। আকৌ মানে কি কয়, আমি এই তিল বটা বুলি কওঁ, যিটো তিল বাটি এই পিটিকা বনাই আৰু অলপ জলকীয়া মিহলাই যিটো মানে ধুনীয়া, মানে খুব ভাল লাগে, সোৱাদযুক্ত এটা খাদ্য, সেইটো মানে তিলৰ দ্বাৰা আমি বনাব পাৰি। আকৌ তিলটো আৰু বহুত কাম আছে। এই তিলৰ আৰু এটা কাম হ'ল, যিটো আপোনাৰ বিভিন্ন মছলা পাতিত ব্যৱহাৰ হয়। সাধাৰণতে আকৌ কিছুমান বিস্কুট ফেক্টৰী হওক বা কিছুমান তেনেকুৱা বেকাৰী ফেক্টৰী হওক, তিলৰ দ্বাৰা স্পেচিয়েল কিবা তেনেকুৱা বস্তু বনোৱা হয়, পিঠা জাতীয়। আকৌ কিছুমান বিস্কুট ফেক্টৰী বা বেকাৰী ফেক্টৰীত বিভিন্ন ধৰণৰ বিস্কুট বা বিভিন্ন খাদ্য সামগ্ৰী বনোৱা দেখা যায়। মানে ইয়াৰ বাণিজ্যিক মূল্যটো একেবাৰে কম নহয়, যথেষ্ট ভাল।
এইটো আমাৰ ইয়াত যি দেখা হৈছে এইটো মানে নদীৰ পলসুৱা মাটি পৰিছে তাত আপনি ছটিয়াই দিয়া হৈছিল কিন্তু ইয়াক ভাল মাটিত আমি মাটি ভালকৈ চহাই তাতো আমি ৰুই দিব পাৰি মানে বীজ বনাব কি কৰিব পাৰি আৰু এইটো যিটো ছিজন আসলে বৰ্তমান যিটো ছিজন আছে ইয়া হ'ল ধৰক মানে জানুৱাৰীৰ লাষ্ট আৰু তাৰমানে এইটো আপোনাৰ নৱেম্বৰতেই এইটো গুজি তিলৰ খেতি কৰিব লাগে নৱেম্বৰৰ প্ৰথম ভাগত কৰিলেই এইটো উত্তম সময় আৰু ইয়াৰ অলপ পিছতো কৰিব পাৰি নৱেম্বৰ মাহতো যদি কৰা যায় আকৌ মানে অক্টোবৰতো কৰিব পাৰি যদিও মানে তেনেকুৱা কৰিলে সামান্য ফলনৰ সামান্য কম বেছি হ'ব পাৰে